চৌসত্তৰতম স্বাধীনতা দিৱসৰ উপলক্ষে মিলন পঞ্চায়তবাসীৰ লগতে অসমবাসীলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ। আজি অসম ভাৰতবৰ্ষৰ লগতে আজি মিলন পঞ্চায়ততো আমি স্বাধীনতা দিৱস উলহ মালহেৰে পালন কৰিছোঁ। এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ সহযোগত আমি প্ৰতি বছৰৰ দৰে এইবাৰো আমি স্বাধীনতা দিৱস সুন্দৰভাৱে পাতিছোঁ। এই স্বাধীনতা দিৱসত আমি এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলক আমি সম্বৰ্ধনা জনাইছোঁ। তাৰ উপৰিও এই অঞ্চলৰ মিলন পঞ্চায়তৰ অন্তৰ্গত থকা যিসকল মেট্ৰিক পাছ আৰু হাই ছেকেণ্ডেৰী পাছ ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনাম। তাৰ উপৰিও আজি এই মিলন পঞ্চায়তবাসী যিবোৰ এই 15ৰ যিবোৰ আঁচনি, এই আঁচনিবোৰ আজি আমি 15 আগষ্টৰ দিনাখনেই ঘোষণা কৰিছোঁ। আপোনালোকে জানেই মন্ত্ৰী মহোদয় ঘৰত নাই, তেখেত লখিমপুৰত তেখেতৰ দায়িত্ব আছে। তেখেত পৰহিয়ে তালৈ গ'ল। মই নিজৰ ঘৰত যিখিনি দায়িত্ব আৰু কৰ্তব্য আছে সেইখিনি পালন কৰি আমাৰ মৰাণ নগৰ মণ্ডলত অকণমান সময় উপস্থিত থাকোঁ। তাৰ পাছত ইয়াত নিমন্ত্ৰণ পালোঁ, ইয়ালৈ আহিলোঁ। ইয়াত ভাল লাগিছে, চবতে ভাল লাগিছে, সকলোতে ভাল লাগিছে। আমাৰ এটা সুকীয়া অনুভৱ আমি এবাৰ পাইছোঁ, কাৰণ আমি আনকালে ইমান 3 দিনীয়াকৈ আমি স্বাধীনতা দিৱস কেতিয়াও উদযাপন নকৰোঁ আৰু এনেকুৱা এটা পৰিস্থিতি হৈ যায় মানুহে ভয় কৰে, মানুহ ওলাই নাহে। কিন্তু এইবাৰ কিন্তু এটা সঁচাকৈ সুকীয়া অনুভৱ আৰু উপলব্ধি। সকলো ওলাই আহিছে আৰু ঘৰ তিৰংগা। আৰু এইখিনি কিন্তু আমি যে উপলব্ধি আৰু অনুভৱ কৰিছোঁ, এইটো মানে নুই কৰিব নোৱাৰোঁ। কাৰ জৰিয়তে আমি এইখিনি উপলব্ধি কৰিছোঁ? আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ, আমাৰ অতি সন্মানীয় বিশ্ব নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, আমাৰ অসম চৰকাৰৰ নেতৃত্বত আমি এইটো এটা সুন্দৰ এটা পৰিৱেশ পাইছোঁ যে আমি স্বাধীনতা দিৱসটো যে আমি এনেকৈ উদযাপন কৰিব পাৰোঁ। আমাৰ ভয় শংকা নাইকিয়া কৰিছে। মই সেইকাৰণে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, সকলো আমাৰ বিষয়ববীয়াসকলক মই ধন্যবাদ জনাইছোঁ যে এনেকুৱা এটা সুন্দৰ পৰিৱেশ আনি দিছে। মানুহে মুক্ত মনে ঘূৰিব পৰা হৈছে। অকণমানি বাচ্চা এটাই আমাৰ যিখন জাতীয় পতাকা এইখন লৈছে, ঘৰ তিৰংগা, প্ৰত্যেক ঘৰে ঘৰে আমাৰ জাতীয় পতাকাখন কিন্তু আজি নাচি আছে।